নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে আচাৰ খাই ভাল পায়। গতিকে মই ভাবিলোঁ ময়ো আচাৰ খাই ভাল পাওঁ। সেইকাৰণে ঘৰতে গছ আছে, আমৰা আছে। গতিকে মই আমৰা আচাৰকে কেইটামান বনাওঁ বুলি ভাবিছোঁ আৰু তাকে যিখিনি যেনেকৈ কৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে মোৰ ভাল লাগিব। এয়া মই আমৰা লৈছোঁ, গছৰ পৰা পাৰি আনিছিলোঁ। এনেকৈ বাচি আছোঁ এতিয়া। প্ৰায় 2 কিলোমান হ'ব চাগে, মই জোখা নাই বাৰু। এতিয়া মই কাটি পেলাই ভালদৰে ধুই ল'লোঁ। ধোৱাৰ পাছত এতিয়া মই বইল কৰিম। এতিয়া আমাৰ বইল কৰা হৈ গ'ল। বইল কৰাৰ পাছত এতিয়া আমি ৰ'দত দিব লাগিব। যিহেতু পানী আৰু নিমখ দিয়া হৈছে, সেইখিনি শুকাবৰ কাৰণে ৰ'দত দিয়া হ'ল। এয়া আমাৰ আমৰ আচাৰ, আমৰাখিনি আমাৰ শুকাই গৈছে। গুটিকেইটা বাৰু পুৰত হৈছে, তথাপিও মই পেলাই দিয়া নাই বাৰু, চুহি খাবলৈ ভাল হ'ব। মই এতিয়া কেৰাহীখন বহাই দিলোঁ। তাতে মই দিছোঁ পাঁচফোৰণ, সৰিয়হ। এনেকৈ মই এতিয়া গৰম কৰি ল'ম। আমাৰ গৰম হৈ গৈছে। বেছি খৰখৰীয়া কৰিলে তিতা হৈ যাব পাৰে, কাৰণে ইমান খৰখৰীয়াও কৰা নাই। তাৰপিছত মই এতিয়া ল'লোঁ আধা লিটাৰ অনুপম তেল, গৰম কৰি আছোঁ কেৰাহীত, পূৰা উতলাই দিম। অলৰেডি আমাৰ উতলি গৈছে আৰু কেইটামান মই জলকীয়া কাটি দিম, তেতিয়াহে আচাৰখিনিত ভাল লাগিব। এয়া মই জলকীয়াখিনি দিলোঁ আৰু পাঁচফোৰণ যে মই গুড়ি কৰি লৈছিলোঁ, সেইখিনি মই দি দিলোঁ। এতিয়া মই তেলখিনি ঢালি দিলোঁ। তেলখিনি মই অকণমান ঠাণ্ডা হোৱাতহে ঢালিছোঁ। এতিয়া মই মিক্স কৰি আছোঁ। পাপা দেখিতে মোৰ খাওঁ খাওঁ লাগিছে, জিভাৰ পানী ওলাই গৈছে। আমাৰ আচাৰ বনোৱা হৈ গ'ল, ঠাণ্ডাও হ'ল। এতিয়া মই আমাৰ ভৈয়ামত ভৰাইছোঁ। মোৰ নিজৰ ইচ্ছামতে বনাইছোঁ। কোনোবাই ধৰক ক'ব পাৰেতো হোৱা নাই বুলি, গতিকে মই নিজৰ ইচ্ছামতে বনাইছোঁ। আমাৰ আমৰাৰ গছ আছে, কাৰোবাক যদি লাগে কৈ দিব, মই বনাই পঠাম। আমাৰ আচাৰ অলৰেডি হৈ গ'ল। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি দিবা।